ইয়াতে আপোনালোকে ভেকেঞ্চিজবিলাক পাব দেখিছে নহয় ইয়াতে চাওক এইবোৰ যেনেকৈ ক্লিক হিয়াৰ টু এপ্লাই নাও আপোনালোকৰ কাৰণে মই এটা ভাল খবৰ লৈ আহিছোঁ ভাল ৱেবছাইট লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিটোৰ নাম হৈছে হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত মই মেঘাল দিহিঙীয়া আৰু আপোনালোকে চাই আছে MD ব্লগছ তো বলক তেনেহ'লে আজি ভিডিঅ'টো বেছি পলম নকৰি মই ষ্টাৰ্ট কৰোঁ আজিটো টপিকটো দেখি গম পাইছে মই কিহৰ ওপৰত আজি আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ আৰু কিহৰ কথা মই ক'ব বিচাৰিছোঁ ঠিক আছে তো আজিকালি চাওক আজিকালি আমাৰ অসমত বা ইণ্ডিয়াতো চাকৰি বাকৰি পোৱা বহুত আশা কম ঠিক আছে এতিয়া বাৰু মামা আহি পিনে অকণমান উন্নতি কৰিছে ভাল লাগিছে শুনি ইয়াৰ পৰা শুনিয়ে ভাল লাগিছে 4th গ্ৰেডৰ চাকৰি যিয়ে নহওক লাগে কিবা ওলাই দিছে বহুত ভাল লাগিছে জববিলাক উলিয়াই দিছে খুব ভাল লাগিছে ভেকেঞ্চিবিলাক ওলাই আছে ভাল লাগিছে মামাই এইখিনি কৰিছে মামাকেতো কথাত মই মামাক ছাপোৰ্ট কৰিছোঁ তো মামা জিন্দাবাদ মোৰ ফালৰ পৰা ডুবাইৰ পৰা কৈছোঁ মামা জিন্দাবাদ বহুত ল'ৰা আমাৰ অসমৰ পৰা ওলাই গৈ কেৰেলাত গৈছে চেন্নাই গৈছে আৰু মানে সাউথ ইণ্ডিয়ালৈ গৈছে আপোনালোকে জানেনে সাউথ ইণ্ডিয়ালৈ কিয় যাব লগা হয় আমাৰ অসমৰ পৰা কাৰণ আমাৰ অসমত নাই তেনেকুৱা ধৰণৰ কোম্পানী আপোনালোকে সাউথ ইণ্ডিয়ালৈ যাওক সাউথ ইণ্ডিয়াত যদি যায় প্ৰত্যেক ঘৰৰ মানুহৰ বুলি নকওঁ থাকে নিজৰ ব্যৱসায় থাকে ঠিক আছে তো আমাৰ অসমৰ নিচিনা নহয় ধানকেইটা বনাম পথাৰলৈ যাম ধান ৰুম বছৰৰ মূৰত চাউল দিব খাই বহি থকা মানুহ নহয় সিহঁতৰ প্ৰতি ঘৰতে এটাকৈ সৰুকৈ হ'লেও কোম্পানী আছে গম পাইছেনে তো সেইটো কাৰণে আমাৰ ল'ৰাবিলাক আমাৰ অসমৰখিনি আমি যিয়ে মানে অসমৰ চবকে কোৱা নাই মই যিসকলে আমি এতিয়া ধৰি লওক খেতি কৰি পিনে অকল ভাতকেইটা খাই ঘৰতে থাকোঁ তেনেকুৱা ধৰণৰ মানুহখিনিয়ে বিশেষকৈ বাহিৰলৈ ওলাই যাবলগীয়া হয় কি কাৰণে আমাৰ অসমত প্ৰাইভেট জব বোলা বস্তুটো একেবাৰে কম বহুত কম তো সেইটো কাৰণে তো আমাৰ অসমত আৰু পইচাও কম বহুত পইচা কম তো সেইটো কাৰণে আমাৰ ওলাই যাবলগীয়া হয় ঠিক আছে তো মই বৰ বিশেষ ক'ব নাজানো তো মোৰ ফালৰ পৰা মই যিমানখিনি পাৰিছোঁ আপোনালোকক কৈছোঁ যে আমাৰ অসমত খুব কম কোম্পানী আছে ঠিক আছে তো সেইবাবে আমাৰ জব পোৱাটো টান ঠিক আছে তো সাউথ ইণ্ডিয়াৰ ফালে বহুত আপোনালোকৰ কোম্পানী আছে তো সেইটো কাৰণে আমাৰ মানুহবিলাক তালৈ যায় আমাৰ অসমৰ ল'ৰা বহুত আছে মই য'তে হ'লেও সাউথ ইণ্ডিয়া আপুনি প্ৰত্যেকখন ষ্টেটতে আপুনি চাব পাৰে যে আমাৰ অসমৰ ল'ৰা পাব ঠিক আছে সাউথ ইণ্ডিয়াত আপুনি যাওক প্ৰত্যেকটো ষ্টেটতে ধৰি লওক তামিলনাডুত হওক কেৰেলাত হওক অন্ধ্ৰপ্ৰদেশত হওক আপুনি অসমীয়া ল'ৰা পাবই ঠিক আছে তো তাত কোম্পানীবিলাক বহুত বেছিকৈ আছে তো তাৰ মানুহবিলাক আপোনালোকে ভাবে নেকি সিহঁতৰনো ইমান টকা ক'ৰ পৰা আহে সিহঁতৰনো কি কৰে সিহঁতেনো ক'ত থাকে সিহঁতে প্ৰায় আপুনি মন কৰক ডুবাইলৈ আহক ঠিক আছে আপুনি ডুবাইলৈ আহিলে গম পাব ডুবাইত আটাইতকৈ বেছি মানুহ আছে সাউথ ইণ্ডিয়াৰ মই আগৰ ভিডিঅ'টো কৈছোঁ যে আটাইতকৈ বেছি মানুহ আছে ডুবাইত আমাৰ সাউথ ইণ্ডিয়ান মানুহ বুজিলেনে আমাৰ ইণ্ডিয়াৰ সাউথ ইণ্ডিয়ান মানুহ ইয়াত বহুত আছে সিহঁতৰ বহুত ধুনীয়া ধুনীয়া কোম্পানী খুলিছে ডাঙৰ ডাঙৰ ছুপাৰ মাৰ্কেট যে দেখে ইয়াত আহে আপুনি ইয়ালৈ আহক ডুবাইলৈ ডাঙৰ ডাঙৰ ছুপাৰ মাৰ্কেট দেখিব ঠিক আছে বিল্ডিংবিলাকৰ তলতে হওক বা ওলাই গ'লে আপুনি ডাঙৰ ডাঙৰ ছুপাৰ মাৰ্কেট ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট দেখিব আপুনি গৈ সোমাই চাব তাতে ইণ্ডিয়ানেই হ'ব বুজিলেনে বহুত ইণ্ডিয়ান কোম্পানী আছে আৰু ইহঁতে কি কৰে ইয়াত ইহঁতি কোম্পানী খুলিছে তো ইহঁতি ইয়াতো কোম্পানী খুলিছে তো ইয়াত পইচা কমাই গৈ আমাৰ তাতো মানে ইণ্ডিয়াটো অ'পেন কৰিছে গম পাইছেনে তো কিয় কৰিবলৈ যায় আপোনালোকে জানেনে আমাৰ অসমৰ পৰা যে তালৈ গুচি যায় আৰু তাত যে যাবলগীয়া হয় কি কাৰণে জানেনে আপোনালোকে সাউথ ইণ্ডিয়াত নাপায় আমাৰ নিচিনা ল'ৰাবিলাক তাত কি কৰে জানে চব ডুবাইত আছেহি বাপেক পুতেক জীয়েক মানে চব বুজিলেনে সৰু আমাৰ নিচিনা বয়সত সিহঁতি চাকৰি বিচাৰি ঘূৰি নুফুৰে চৰকাৰী চাকৰিৰ কাৰণে সিহঁতে ঘূৰি নুফুৰে গম পাইছে চব বাহিৰলৈ গুচি আহে তো ডুবাইলৈনো আহিব কেনেকৈ জব চাব কেনেকৈ তাক লৈ পিনে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ ভালৰ কাৰণে ঠিক আছে আপোনালোকে এটা কথা জানিব যে আমি অকল ইণ্ডিয়াত থাকিলেই নহ'ব বুজিলেনে ইণ্ডিয়াৰ পৰা আহি বাহিৰত কমনি কৰি ইণ্ডিয়াত ৰজা হওক বুজিলেনে তো বাহিৰত পইচা গোটাই আপুনি ইণ্ডিয়াত গৈ কিবা এটা কৰক অকল আমি ইণ্ডিয়াত থাকিব লাগিব চৰকাৰী চাকৰিটোৰ পিছত দৌৰ মাৰি থাকি গোটেই বছৰ গোটেই বয়স শেষ হৈ যাব কিন্তু আপুনি চৰকাৰী চাকৰি নাপাবও পাৰে ঠিক আছে তো সেইটো কাৰণে কৈছোঁ যিমান পঢ়া শুনা নহওক লাগিলে আপুনি পঢ়িছে পঢ়া শুনা শেষ কৰি আপুনি ঘৰতে বহি থাকিব লগা হ'ব যদিহে আপুনি টাৰ্ণিং পইণ্ট নলয় জীৱনৰ এটা মুহূৰ্ত থাকে কি জানেনে জীৱনত
আপুনি আগুৱাই যাবলৈ চব কৰি চাব লাগিব গম পাইছেনে আপুনি পঢ়িছে আপুনি বহুত পঢ়িলে কিন্তু আপুনি মাছ কাটিবলৈ লাজ কৰিব আজি দোকান এখন দিবলৈ আপুনি লাজ কৰিব পঢ়াৰ পাছত বুজিলে কিন্তু এটা নপঢ়া মানুহে চব কৰি যাব চব কৰিব পাৰিব সি মাছ কাটিব লোকৰ বিয়া সভাহে পেণ্ডেল দিবলৈ যাব কিন্তু পঢ়া শুনা এটা ক'ব নাযাব সি কাম কৰিবলৈ গম পাইছেনে ঘৰতে মোবাইল টিপি শুই থাকিব দৰকাৰ হ'লে সেইটো কাৰণে কৈছোঁ মানুহক বেছি পঢ়া শুনা হ'লে কি হয় বেছি কাম কৰিব নোৱাৰে লাজটো বেছি থাকে পঢ়া শুনা মানুহৰ লাজ বেছি আছে ফলন নকৰি মই কণ্টিনিউ কৰিছোঁ আপোনালোকে যদি ডুবাই আহিম বুলি ভাবিছে কি কৰিব জানেনে মই এটা লিংক দিছোঁ ডিছক্ৰিপশ্যনত এটা লিংক থাকিব লিংকটোত জাষ্ট আপুনি ক্লিক কৰক তাতে আপুনি পাই যাব ডুবাই জব নতুনকৈ জব ভেকেঞ্চি ওলাইছে আপোনালোকে লগালগ এপ্লাই কৰক 2023ত ফুল ডিটেইলছ মই লিংক দি থৈছোঁ জাষ্ট ক্লিক কৰক তাতে ওপৰলৈ আপুনি চেভ কৰি যাব তাতে আপুনি দেখা পাব মই মোবাইলৰ স্ক্ৰীনত মই দি দিম এতিয়া মই স্ক্ৰীন ৰেকৰ্ড কৰি ইয়াত দি দিছোঁ আপোনালোকে চাই লওক কেনেকৈ কৰিব তো এতিয়া আপোনালোকে ভালকৈ মন কৰিব ইয়াতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত ইয়াতে আপুনি লিখি দিব ডুবাই জব মাৰ্কেট ঠিক আছে এইটো তলত ওলাই গৈছে চাওক ডুবাই জব মাৰ্কেট আৰু মাজত একো স্পেচ নিদিব dubaiJobmarket.com বুলি লিখি দিব ইয়াতে ওলাব চাওক ইয়াতে ওপৰতে দেখাই আছে চাওক ডুবাই জব মাৰ্কেট ঠিক আছে তো আপোনালোকে এইবোৰ তললৈ চুৱেপ কৰি বা এনেকৈ য'ত ত'ত আপোনালোকে বেলেগ কিবা আহি যাব পাৰে তো বেলেগত আপোনালোকে সোমাবৰ কোনো প্ৰয়োজন নাই যদি বেলেগত সোমাই যায় এইবিলাক কিছুমান ফ্ৰড থাকে ঠিক আছে তো ৱেব ডেভেলপাৰবিলাকে মানে খুলি ৰাখিছে ৱেবছাইট তো সিহঁতি অকল পইচা কমাবৰ কাৰণে ঠিক আছে তো তাত যদি আপুনি টিপি দিয়ে তাত বহুত এডভাৰটাইজ আহে স্কিপ কৰিবৰ কাৰণে কিবা কৰিবৰ কাৰণে তো সেইবিলাকত আপোনালোকে টিপি সোমাই নাযাব মিছাকৈ তো আপোনালোকে ইয়াতে সোমাব মই য'ত দেখাইছোঁ ইয়াতে আপোনালোকে ক্লিক কৰি দিব ডুবাই জব মাৰ্কেট ঠিক আছে ইয়াতে আপোনালোকে শ্ব' হ'ব এনেকৈ বেনাৰখন শ্ব' হ'ব ভালকৈ মন কৰক ঠিক আছে ডুবাই জবছ মাৰ্কেট বুলি ওলাব ইয়াতে আপোনালোকে ভেকেঞ্চিজবিলাক পাব দেখিছে নহয় ইয়াতে চাওক এইবোৰ যেনেকৈ ক্লিক হিয়াৰ টু এপ্লাই নাও ঠিক আছে তো এনেকৈ আপোনালোকে নিজে চাই মেলি আপুনি কিহৰ কাৰণে প্ৰযোজ্য তো ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে তো এইটোৱে আজি ভিডিঅ'টোত আপোনালোকে ধুনীয়াকৈ এইটো চাৰ্চ কৰক আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে তো আজিলৈ বাই বাই আপোনালোকৰ কাৰণে মই এটা ভাল খবৰ লৈ আহিছোঁ ভাল ৱেবছাইট লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিটোৰ নাম হৈছে dubaiJobmarket.com ঠিক আছে ভালকৈ মনত ৰাখিব মই তথাপিও দি দিছোঁ লিংকটো আপুনি জাষ্ট ক্লিক কৰি তাত সোমাই যাব পাৰিব নতুন যিবিলাক জব ওলাই থাকে তো তাত আপোনালোকে এপ্লাই কৰিব পাৰে অনলাইন ঠিক আছে তো অনলাইন কৰাৰ পাছত আপুনি তেতিয়া সেই কোম্পানীটোৱে আপোনাক হায়াৰ কৰি লৈ আহিব আপোনাক ইণ্ডিয়াৰ পৰা উঠাই লৈ আহিব আপোনাক চাকৰি কৰিবৰ কাৰণে ঠিক আছে তো খুব ভাল এটা খবৰ আপোনালোকৰ কাৰণে মই আনিছোঁ তো পটাপট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ কেলৈ নতুন এনেকুৱা ধৰণৰ ভিডিঅ' জানিবৰ কাৰণে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ডুবাই যদি আহিম বুলি ভাবিছে আৰু ডুবাইত যদি কেনেবাকৈ জব কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ কাৰণে খুব ভাল খবৰ পটাপট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কি কৰিব জানে নহয় লগৰবিলাকক দি দিয়ক আপুনি আজি নহয় যে এইটো দিছে এইটো লিংকত এইটোৱে থাকিব এটাই জব তো আপুনি ৰিফ্ৰেছ কৰি ডেইলি চাব পাৰে ডেইলি আপডেট আহিব তাত ঠিক আছে তো ডেইলি আপডেটত আপুনি ধুনীয়াকৈ তাত কি জব আহিছে আপোনালোকে তাৰ পৰাই আমাৰ ইণ্ডিয়াৰ পৰাই এপ্লাই কৰিব পাৰিব তো তেনেহ'লে আজি ভিডিঅ'টো বেছি পলম নকৰোঁ যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই জয় আই অসম আৰু ডুবাই আহক কিবা এটা কৰক